বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে। কৈ থাকিলে আমি ন্যায় পাম নে নাপাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ন্যায় চৰকাৰে দি দিলে, ইতিমধ্যে কাষ্টডিত ৰাখিলোঁ আৰু জুডিচিয়েল কাষ্টডিত ৰাখি দিলোঁ মানে আচলতে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ, তেখেতক আমি ধন্যবাদ বা কৃতজ্ঞতা জনাব লাগে এই বুলি কৈছে। মৃত্যুৰ পিনে ঠেলি দিলে তেওঁ, তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড। অসমৰ মুখ্যমন্ত্ৰীয়ে আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে স্বীকাৰ নকৰিব আৰু তথ্য পাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশ্বিট এখন নিদিব তেতিয়ালৈকে আচলতে কেতিয়াও আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া, ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিনদাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰোঁ। ঘোষণা কৰি দিছে যে নহয় প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাটো জেল হাজোতত, জেলত নহয় হাজোতত ৰাখিব পাৰিব, কিন্তু তেওঁলোকক কোনো পধ্যে জেল দিয়াটো, যাৱজ্জীৱন জেল দিয়া বা ফাঁচি দিয়া বা তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেতিয়াও সম্ভৱপৰ নহ'ব। কিন্তু কোনোপধ্যে এই তদন্তত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তদন্ত চলাই আছে এই তদন্তত কোনো যাৱজ্জীৱন নাই। আপোনাৰ চাকৰিটো খোৱাৰ আগতে আপোনাক চকজ নটিচ দিবই লাগে। যদি চকজ নটিচ নিদিয়াকৈ চাকৰিটো খাইছে তেতিয়াহ'লে আকৌ আপুনি চাকৰিটো ঘূৰাই পাব। পৃথিৱীৰ যি কেলেংকাৰী হ'লেও আপুনি ঘূৰাই পাব। উত্তৰ কাছাৰ কেলেংকাৰীৰ আপোনাৰ আৰ.এছ. খানৰ নামটো চবেই শুনিছিলে আপোনালোকে। এতিয়া আৰ.এছ. খান ক'ত আছে? আৰ.এছ. খানে ইলেকশ্যন খেলিবৰ কাৰণে চেষ্টা কৰি আছে। আৰ.এছ. খানে এতিয়াও ঠিকা কৰি আছে বেলেগ মানুহ। পৰিয়ালৰ মানুহে 19 দিনৰ ভিতৰত নাজানে বা অসমৰ মানুহে 19 দিনৰ ভিতৰত নাজানে, তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ কৈ দিলে যে আমি ন্যায় দিলোৱে। আমিতো চবকে গ্ৰেপ্তাৰ কৰি দিলোঁ, গতিকে মোক ধন্যবাদ দিব লাগে। 10% কি কয় জুবিনৰ অনুৰাগী মোৰে অনুৰাগী হ'বলগীয়া মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই। এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা কৰে। মানে 2 নম্বৰী ৰাজনীতিৰ কথা কৈছোঁ, তেখেতে যে এইবিলাক 2 নম্বৰী ৰাজনীতি কৈ আছে ন্যায় দিলোৱে, এই আমাৰ হেৰি নাই কি কয় এখতিয়াৰ নাই তাত গৈ তদন্ত কৰিবলৈ, বেলেগ দেশত গৈ ক'ত তদন্ত কৰিবলৈ দিব, এইবিলাক যিবিলাক কথা কৈ আছে। বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে। কৈ থাকিলে আমি ন্যায় পাম নে নাপাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ন্যায় চৰকাৰে দি দিলে, ইতিমধ্যে কাষ্টডিত ৰাখিলোঁ আৰু জুডিচিয়েল কাষ্টডিত ৰাখি দিলোঁ মানে আচলতে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ, তেখেতক আমি ধন্যবাদ বা কৃতজ্ঞতা জনাব লাগে এই বুলি কৈছে। মৃত্যুৰ পিনে ঠেলি দিলে তেওঁ, তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড। অসমৰ মুখ্যমন্ত্ৰীয়ে আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে স্বীকাৰ নকৰিব আৰু তথ্য পাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশ্বিট এখন নিদিব তেতিয়ালৈকে আচলতে কেতিয়াও আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া, ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিনদাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰোঁ। ঘোষণা কৰি দিছে যে নহয় প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাটো জেল হাজোতত, জেলত নহয় হাজোতত ৰাখিব পাৰিব, কিন্তু তেওঁলোকক কোনো পধ্যে জেল দিয়াটো, যাৱজ্জীৱন জেল দিয়া বা ফাঁচি দিয়া বা তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেতিয়াও সম্ভৱপৰ নহ'ব। কিন্তু কোনোপধ্যে এই তদন্তত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তদন্ত চলাই আছে এই তদন্তত কোনো যাৱজ্জীৱন। আপোনাৰ চাকৰিটো খোৱাৰ আগতে আপোনাক চকজ নটিচ দিবই লাগে। যদি চকজ নটিচ নিদিয়াকৈ চাকৰিটো খাইছে তেতিয়াহ'লে আকৌ আপুনি চাকৰিটো ঘূৰাই পাব। পৃথিৱীৰ যি কেলেংকাৰী হ'লেও আপুনি ঘূৰাই পাব। উত্তৰ কাছাৰ কেলেংকাৰীৰ আপোনাৰ আৰ.এছ. খানৰ নামটো চবেই শুনিছিলে আপোনালোকে। এতিয়া আৰ.এছ. খান ক'ত আছে? আৰ.এছ. খানে ইলেকশ্যন খেলিবৰ কাৰণে চেষ্টা কৰি আছে। আৰ.এছ. খানে এতিয়াও ঠিকা কৰি আছে বেলেগ মানুহ। পৰিয়ালৰ মানুহে 19 দিনৰ ভিতৰত নাজানে বা অসমৰ মানুহে 19 দিনৰ ভিতৰত নাজানে, তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ ন্যায় কৈ দিলে যে আমি ন্যায় দিলোৱে। আমিতো চবকে গ্ৰেপ্তাৰ কৰি দিলোঁ, গতিকে মোক ধন্যবাদ দিব লাগে। 10% কি কয় জুবিনৰ অনুৰাগী মোৰে অনুৰাগী হ'বলগীয়া মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই। এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা কৰে। মানে 2 নম্বৰী ৰাজনীতিৰ কথা কৈছোঁ, তেখেতে যে এইবিলাক 2 নম্বৰী ৰাজনীতি কৈ আছে ন্যায় দিলোৱে, এই আমাৰ হেৰি নাই কি কয় এখতিয়াৰ নাই তাত গৈ তদন্ত কৰিবলৈ, বেলেগ দেশত গৈ ক'ত তদন্ত কৰিবলৈ দিব, এইবিলাক যিবিলাক কথা কৈ আছে।